মামা কি তো কমতে আৰু এই এই কাহিনীত ইমোচন আছে, ড্ৰামা আছে আৰু ট্ৰেজেডিও আছে। সেইকাৰণে কৈছ। আরে মামা তয়ে ভাবে আরে ঘৰত একটা জোৱান দামৰা কি কয় পেলাম। আরে ঘৰত একটা জোৱান চাৱা আছে, তাক বিয়া কৰে দেৱাত টেনচন। এই চাৱাকতক ভালে ভালে বিয়া কৰাই দিব পাৰিলে মোৰ উদ্ধাৰ গোটাই জানা মামা। সেই গতিৰ কাৰণে কাৰ মৰৰ দিন আহিল চেম কি ক'ব লাগছা এনেকা কৰ তই। তয়ে কত মামা, মই একেলাই কিমান ফালে চাম। সেই দে মামা ৰাখি লওঁ না কি এলা, পাছত কথা পাতিম দে, ৰাখি লওঁ বাই না কি। দে হ'ব দে। মাজে মাজে খবৰ লৈ থাকবি গাঁৱৰে। ভাল লাগে এইখানি খবৰ ল'লে। দে ৰাখি লওঁ না কি। মৰণ দিন নহয়, বিয়া কৰে দিবাহে লাগে কথা কলং মামাক। কাণত কি সোমাইছে তোৰ? তাকেইতো মই কলং, কাৰ মৰণ দিন আহিল, বিয়া পাতি দিবা ওলাইছা যে। আৰে চেম, বিয়া পাতি দিয়া মানে আচ্ছা খাচা মানুহ একটাক বলি দিয়া, একে কথা বুজি পাইছা? বুজি পোৱা নাই না? তই বুজি নাপাবি। চা ভাই, মামাক মই তোৰ কথাই কলম বুজছা। আৰু কাৰ কথা কম? কি কলি? কি কবা নালাগে এলা, পাগালা হৈছা নাকি? তই তোৰ মামাক কি গিলা উল্টা পাল্টা কৈছা হা? কি যে হৈছে না চাওঁতে মাথাটো অলপ বগিছি নাই। হেই ৰণী, লকডাউন কৰে তই কটাই মোৰ বেমাৰী ওলাইছা। বাবা মাথাত উঠি আহিছে। এই কি কৰিলং দে মই, কি কৰিলং কবা আহিছা? 2 টাইম 3 টাইম ভাত বনাব লাগে আৰু কাপোৰ মাখাও ধুব লাগে। মোৰ আৰু কাম নাই গোটাই, খালি কাপোৰ আৰু ভাতকে জানাম নে কি? হয় নাকি? বেচেৰাৰ ইমান কষ্ট হৈছে, মই আজিহে জানি লওঁ। আমাৰ বাবু চনা মোৰ আধা কাপোৰযোৰ তই পিন্ধিছ বাপুৰে, সেইগিলা পাহৰিছা? মই জানো তোৰ খেচেৰা স্বভাৱ কোনোদিন নাযাব না। চেম ভালে ভালে ভাত বনাবি যা, ৰাতি হৈছে বুজছা। ফাল্টু নাই চব সময়, সিগিলা মই নাজানো বুজিছা। হ'ব দে হ'ব, ইমান মনত ল'ব নালাগে। তই মোৰ আচল দস্তি হৈছা নাই কত? কি কৈছা ৰণী? শুনাই পোৱা নাই। দস্তিৰ ক্ষেত্ৰত ন কম্প্ৰমাইজ বুজছা। শুনিয়ালো চেম। IPL আৰম্ভ হৈছে। আজিৰ পৰা ৰাতি মই ভাত নাবনাং। আজিৰ পৰা ৰাতি ভাত বনোৱাৰ দায়িত্বৰ পৰা মই অব্যাহতি ললো। কোনেও যেন মোক ডাইডক নধৰে। নমস্কাৰ। না কিবা ভুল কলং ৰণী? চেম চেম এনেকা নকৰবি না, সেই জানা প্লিজ। দেয়াৰ ইজ নো বাহানা নচলিব বুজছা।